লেখীয়া গতিকে মই দুয়োগৰাকী আৰু উদ্যোক্তা মণ্ডলী ডক্টৰ প্ৰদীপ ঠাকুৰীয়া ডাঙৰীয়া প্ৰমুখ্যে সকলো বিষয়ববীয়াকে মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া এখন জগতলৈ মোক আমন্ত্ৰণ কৰি অনাৰ বাবে আৰু এই জ্যেষ্ঠ নাগৰিকসকলৰ যাতে দীৰ্ঘায়ু মই কামনা কৰিছোঁ সকলো যাতে কুশলে থাকে তাৰে কামনা কৰিছোঁ ধন্যবাদ। এয়া আমাৰ সকলোৰে আদৰৰ যশস্বী অভিনেতা পৰিচালক তথা প্ৰযোজক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ বৰ্তমানৰ উপাধ্যক্ষ সকলোৰে মৰমৰ প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া তেখেতক সম্বৰ্ধনা জনাইছে জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ডক্টৰ প্ৰদীপ ঠাকুৰীয়া ডাঙৰীয়াই। সকলোৰে প্ৰিয় জনপ্ৰিয় অভিনেত্ৰী মঞ্চ তথা চলচ্চিত্ৰ অভিনেত্ৰী চেতনা দাস বাইদেউ আমাৰ মাজত আছে। বাইদেউক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ উদ্যোক্তা মণ্ডলীক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক সম্বৰ্ধনা জনাব উপাধ্যক্ষ অশোক বৰঠাকুৰ ডাঙৰীয়াই। এয়া মঞ্চত চেতনা বাইদেউ এটা হাত চাপৰি আমাৰ সকলোৰে প্ৰিয় অভিনেত্ৰী তেখেতক সম্বৰ্ধনা জনাইছে জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ অসমৰ উপাধ্যক্ষ শ্ৰী অশোক বৰঠাকুৰে। এয়া শ্ৰীযুতা জয়া দেৱী তালুকদাৰ জ্যেষ্ঠ শিল্পী তেখেতক সমাহাৰ শিল্পী বঁটা প্ৰদান কৰিছে পদ্মভূষণ বঁটা প্ৰাপক নৃত্যাচাৰ্য যতীন গোস্বামী ডাঙৰীয়াই। অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ তৰফৰ পৰা সামাজিক জীৱনত একাগ্ৰতাৰে আজীৱন গীত নৃত্য আৰু নাট্য জগতৰ বাবে জীৱন সমৰ্পিত কৰা নগাঁও জিলাৰ ভালুকমাৰী খণ্ড উন্নয়নৰ অন্তৰ্গত বাউলাবৰী গাঁৱৰ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মাননীয় সদস্যা শ্ৰীযুতা জয়া দেৱী তালুকদাৰলৈ তেখেতৰ এই জীৱনজোৰা সাধনাৰ বাবে আজি 2026 চনৰ 22 জানুৱাৰী তাৰিখে 2025-26 বৰ্ষত সমগ্ৰ ৰাজ্যজুৰি জ্যেষ্ঠ নাগৰিকৰ বাবে অনুষ্ঠিত হোৱা সাংস্কৃতিক সমাৰোহৰ বঁটা বিতৰণী অনুষ্ঠানত সমাহাৰ শিল্পী বঁটাৰে বিভূষিত কৰা হ'ল। ইতি ডক্টৰ প্ৰদীপ ঠাকুৰীয়া অধ্যক্ষ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ অসম। ধন্যবাদ। এয়া সম্বৰ্ধনা জনাইছে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে। ভাই মই দুবাৰ বেগে যাওঁ আগবাঢ়ি দুবাৰ বেগে যাওঁ আগবাঢ়ি সীমাৰ পৰিধি ভাঙি আমি আগুৱাই যাম। সীমাৰ দীৰ্ঘায়ু হওক এইখিনিকে ধন্যবাদ জনাইছোঁ। এনেকুৱা লাগিছে প্ৰতিজন ব্যক্তিৰ ভাষণত ভূপেন দা যেন ক'ৰবাত আমাৰ মাজতে বহি আছে এনেকুৱা এটা অনুভৱ হৈছে মানুহৰ বাবে। ধন্যবাদ। এইবাৰ ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিশিষ্ট গীতিকাৰ ডক্টৰ দীনেশ বৈশ্য ডাঙৰীয়া। সম্বৰ্ধনা জনাব অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সন্মানীয় সভাপতি শ্ৰীযুত বাণেশ্বৰ খাউন ডাঙৰীয়াই। আমি প্ৰদ্যুৎ মিশ্ৰ ডাঙৰীয়াৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সম্বৰ্ধনা জনাব সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে।